প্ৰিয় দৰ্শক বৰপুৰৰ পৰা পূজাৰ আগে আগে আপোনালোকৰ বাবে লৈ আহিছে ভাল খবৰ বৰপুৰত আজি শুভ আৰম্ভ কৰল বেকডোজ নামৰ পিজ্জা প্ৰতিষ্ঠান আৰু এই পিজ্জা প্ৰতিষ্ঠানটো আছে পানী টেংকি অৰ্থাৎ BSNL অফিচৰ ঠিক অপজিট সাইড আপোনালোকে চিমলাগুৰিৰ পৰা একদম সহজতে আহিব পাৰে লোকেশ্যনটো একদম সহজ GLC ক্ৰছ এইটো ৰাস্তা আপোনালোক আগুৱাই আহিব লাগিব আৰু চিমলাগুৰিৰ পৰা যদি আহে তেতিয়াহ'লে চিমলাগুৰিৰ পৰা এনেকৈ সোমাই পানী টেংকি আৰু BSNL অফিচৰ ঠিক বিপৰীত সাইড আহিলে পাব এইখন বেকডোজ নামৰ পিজ্জা প্ৰতিষ্ঠান ব্লগ যাওঁ এতিয়া এইখন বেকডোজ পিজ্জা প্ৰতিষ্ঠানৰ ভিতৰলৈ যাওঁ আৰু বাহিৰৰ লোকেশ্যন ইমান মজা লাগিছে ভিতৰলৈকে ভিতৰৰ ইণ্টাৰিয়ৰ ডিজাইনটো আপোনাক দেখুৱাওঁ সঁচাকৈ বাহিৰৰ পৰাতো বহুত মস্তি লাগিছে আৰু পৰিয়ালৰ সৈতে যে আহিছোঁ ইয়াত পিজ্জা খাবলৈ আৰু ইয়াত পিজ্জা ট্ৰাই কৰিম আজি শুভ আৰম্ভ কৰা যিহেতু হৈ ভিতৰত সোমাৰ লগে লগে বেলেগ ধৰণৰ এটা আমেজ আহি গ'ল সোমাই এনেকৈ বেকডোজ পিজ্জা হাউচ বুলি এনেকৈ লিখা আছে তাৰ লগতে এনেকৈ ভিতৰৰ ইণ্টাৰিয়ৰ ডিজাইনটো চাওক ইমান কালাৰফুল আৰু মানুহটো ভাই একদম ভৰ্তি হৈ আছে বিভিন্নজন আহিছে চেল্ফি লৈছে আৰু এইটো চেল্ফি পইণ্ট হয় চেল্ফি লৈছে তেওঁলোকে কথা পাতিছে আড্ডা দিছে টিকলা মইনাহঁতে পিজ্জাৰ কাৰণে বহি আছে বিভিন্নজনে ফটো তুলিছে চেল্ফি লৈছে এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ আড্ডা তেওঁলোকে দিছে সঁচাকৈ ভিতৰৰ যিটো ইণ্টাৰিয়ৰ ডিজাইন নহয় এইটো সঁচাকৈ মস্তি আৰু বিভিন্নজনে পিজ্জাৰ ৱাৰ্ডে তেওঁলোকে অপেক্ষা কৰি আছে ফটোশ্বুট চলিছে আজি যিটো শুভ উদ্বোধন শুভ আৰম্ভ কৰা হ'ল গতিকে ইয়াৰ পৰিৱেশটো আজি বেলেগ ধৰণৰ শুভ যে দেখিছে ৱাৰ্ডাৰ হিয়াৰ বুলি এখন হ'ল কাউণ্টাৰ আৰু এওঁলোকক চাওক না ফটো তোলালৈ ভিডিঅ' বনাবলৈ বিভিন্ন ধৰণৰ কাম লৈ তেওঁলোকে ব্যস্ত আছে মই ইতিমধ্যে আমাৰ পিজ্জাৰ ৱাৰ্ডাৰো দিছোঁ কেনেকুৱা ধৰণৰ পিজ্জা দিয়ে সেই পিজ্জাটো আপোনাক খাই দেখুৱাম কিন্তু ভাল লাগিব বুলি লাগিছে কাৰণ এনেকুৱা ধৰণৰ পিজ্জাৰ প্ৰতিষ্ঠানৰ ভৰপূৰত সঁচাকৈ যথেষ্ট প্ৰয়োজন আছে বিভিন্ন ধৰণৰ ব্যক্তিসকল ইয়াত উপস্থিত হৈছে আৰু এওঁলোক হৈছে ইয়াৰ যি তেওঁলোকে ৱেটাৰ হয় তেওঁলোকে এনেকুৱা ধৰণৰ ছাৰ্ভিচ ইয়াত কৰিব পিজ্জা আপোনাক দিব আৰু তেওঁলোকে এটা সুন্দৰ ইউনিফৰ্ম চাৰ্ট লাভ পিজ্জা ইজ লাভ হেপিনেছ অনলি উইথ পিজ্জা বুলি ইয়াত সুন্দৰকৈ লিখা আছে ফ্ৰেঞ্চ ফ্ৰাইজ আছে বাৰ্গাৰ আছে বিভিন্ন ধৰণৰ খাদ্য ইয়াত এনেকুৱা ধৰণে ইয়াত আপোনালোক উপলব্ধ হ'ব পাৰোঁ ইণ্টাৰিয়ৰ ডিজাইনটোতো ক'বই নালাগে ইমান মস্তি তেওঁলোকে ইণ্টাৰিয়ৰ ডিজাইনটো বনাইছে সঁচাকৈ একদম বাহিৰৰ পৰা ভিতৰলৈ একদম সিফালে চাই সেইফালে ইমান সুন্দৰ আৰু ইয়াৰ যিটো বাহিৰৰ লোকেশ্যন নহয় একদম সুন্দৰ স্পেচ এটা আছে আপুনি যিকোনো মুহূৰ্ততে আহিব পাৰে গাড়ী যদি বাহিৰত পাৰ্ক কৰে এনেকুৱা ধুনীয়াকৈ ডাঙৰ স্পেচ এটা তেওঁলোকে ৰাখিছে ইয়াতে এই যিটো ৰুমটো দেখিছে নহয় তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ ৰাখিছে চকী টেবুল ৰাখিছে ইয়াত আপোনালোকে আপোনালোকৰ সন্তানৰ কাৰণে বাৰ্থডে কিটি পাৰ্টি যেনেকুৱা ধৰণৰ পাৰ্টি সৰু সুৰা ইভেণ্টবিলাক ইয়াত কৰিব পাৰিব আৰু ইয়াত ধুনীয়াকৈ এইসমূহ মেছেজ তেওঁলোকে দিয়া আছে লাইফ ইজ বেটাৰ উইথ বাৰ্গাৰ বুলি লিখা আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মেছেজ সৰু সুৰা মেছেজ ইমান সুন্দৰভাৱে ডিজাইন কৰি ৰাখিছে কিন্তু চাওক আৰু লাহে লাহে ভিৰ বাঢ়িব নামিছে তেওঁলোকে পিজ্জাৰ কাৰণে আৰু বিভিন্ন ধৰণে বিভিন্ন ফেশ্বন কৰি তেওঁলোকে আহিছে চেল্ফি উঠিছে কিবা কিবি আৰু কিন্তু ইয়াৰ মাজতে আমাৰ যিটো পিজ্জা সেই পিজ্জাটোৰ অৰ্ডাৰ যিটো কৰিছোঁ ব্লগ যাওঁ টেবুললৈ আমাৰ পিজ্জাটো খাই টেষ্টটো কেনেকুৱা আপোনালোক কৈ আছোঁ এই ইতিমধ্যে আমাৰ পিজ্জা আহি আমাৰ টেবুলত পাই গ'ল ইমান বঢ়িয়াকৈ ডেক'ৰেশ্যন কৰি দিছে চাওক না এইটো হ'ল চিকেন পিজ্জা আৰু এইটো হ'ল পনীৰ পিজ্জা দুটা ভেৰাইটিৰ পিজ্জা আমি লৈছোঁ এটা চিকেন লৈছোঁ এটা ভেজ লৈছোঁ এটা নন ভেজ লৈছোঁ আৰু এই পিজ্জা দুটা আমি আজি ইয়াত ট্ৰাই কৰিম সঁচাকৈ দেখিতো ক'বই নালাগে ইমান ডিলিচিয়াছ লাগিছে দেখি এতিয়া প্ৰথমে কোনটো ট্ৰাই কৰিম সেইটো অলপ কনফিউজ হৈছোঁ নাই প্ৰথমে মই যিটো চিকেন পিজ্জা যিটো নন ভেজ সেইটো ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে ইয়াত যিটো চিলি ফ্লেক্স অৰেগানো সেইবিলাক অলপ লগাই ল'লে অলপ টেষ্টটো অলপ ডিফাৰেণ্ট হ'ব মোৰ ল'ৰাটোৱে চিলি ফ্লেক্স আৰু দিছে আৰু মোৰ লগত সদায় যিজন থাকে মোৰ সৰু টিকলাটো কাষতে বহি আছে মই দেখুৱাওঁ আপোনালোকক সিও পিজ্জা খাবলৈ একদম এক্সাইটেড হৈছে অৰেগানো অলপ লগাই ল'লোঁ আৰু তাক দিয়াৰ আগতে কিন্তু মই কিন্তু অলপ ট্ৰাই কৰিম দুটাটো অলপ দিছোঁ আৰু এইজন মোৰ সৰু ল'ৰা আপোনালোক সকলোৱে চিনি পায় আৰু ই আছে আৰু ইমান ধুনীয়াকৈ চাওক না পিজ্জাৰ দুটা চাই লওক না ইমান মস্তি ষ্টাফিংটো টপিংটো যি চাই পিজ্জাৰ নহয় কি ক'ব আৰু ইমান ধুনীয়াকৈ দিছে গতিকে একদম মুখত পানী আহি গৈছে এতিয়া ৰখিব পৰা নাই গতিকে প্ৰথমে ট্ৰাই কৰোঁ মোৰ ল'ৰাটো হৈ চিজ চাওক না কেনেকুৱা ধৰণে চিজ ওলাই আহিছে ৱাও মানে চিজি একদম চিজ এনেকৈ দিছে নহয় এটা ট্ৰাই কৰি চাওঁ ৰ'ব একদম ফাৰ্ষ্ট বাইট লৈ ফাৰ্ষ্ট বাইটটো লোৱাৰ লগে লগে মনটো বেলেগ ধৰণে এনে চাওক না চিজ মুখে চুখে লাগি কেনেকুৱা এটা অৱস্থা হৈ গ'ল মোৰ কেনেকুৱা ধৰণে কি ক'ম আৰু টেষ্টটো কিন্তু একদম আল্টিমেট ক'ব লাগিব দেই একদম সঁচাকৈ মস্তি হৈছে এইবাৰ মোৰ সৰু ল'ৰাটোক এটা পিচ দিওঁ তেওঁক খাই কেনেকুৱা পায় তেওঁৰ পৰা ফিডবেকটো ল'ম এইটো তেওঁক দিলোঁ আৰু তেওঁ খাওকচোন তেওঁৰ কথাটো পিছত দেখুৱাই আছোঁ মই আৰু মুখে চুখে লাগিছে অলপ মুচি চাফা কৰি লওঁ এয়া যিটো পৰিৱেশ নহয় পিজ্জা লাভাৰৰ কাৰণে একটা বেলেগ ধৰণৰ এটা আল্টিমেট পৰিৱেশ বুলি ক'ব লাগিব গতিকে এয়া চাওক চিজ একদম মুখে চুখে কেনেকৈ লাগে কিন্তু উপায় নাই খোৱাৰ সময়ত লাগিবই হৈ চিকেনৰ যিটো পিচ এটা মুখত দি চালোঁ আৰু ইফালে মোৰ টিকলাটো এনেকৈ ধৰণে ট্ৰাই কৰিছে আৰু বঢ়িয়া হৈছে মোক দিছোঁ বঢ়িয়া হৈছে বুলি কৈছে ভাল হৈছে বুলি কৈছে আৰু সিটো পিজ্জা এনেও ভাল পায় মোৰ ল'ৰা দুটাই পিজ্জা খাই বহুত ভাল পায় আপোনাৰ ঘৰৰ সন্তানে পিজ্জা খাই কেনেকুৱা পায় অলপ জনাবচোন এইবাৰ মোৰ যিটো পনীৰ পিজ্জা যিটো ভেজ সেইটো খোৱাৰ পৰা এইটোতো দেখি আৰু ডিলিচিয়াছ লাগিছে অলপ অৰেগানো দিছোঁ আগতেও দিছিলোঁ অলপ
এনেকৈ দি কিনে অলপ ধুনীয়াকৈ বঢ়িয়াকৈ লৈ যিটো বাইট বনাই আৰু এনেকৈ ধুনীয়াকৈ দিছে নহয় টপিংবিলাক এনেকৈ কৰিছে এইটো এটা ট্ৰাই কৰাৰ পাল এইটো এটা বাইট উঠাইছোঁ আৰু এইটো চিজটো চাওক কেনেকুৱা ধৰণৰ চিজ হৈছে ন হৈ কেনেকুৱা ধৰণে চিজ চাওক কিমান ওপৰলৈ উঠি আহিছে হৈ মুখত একদম পানী আহি গ'ল কি কৰিব মানে চিজৰ পৰা ষ্টাৰ্ট কৰিছোঁ এয়া চাওক কেনেকুৱা ধৰণৰ এটা অৱস্থা হৈ প্ৰথম বাইটতে একদম ইমান মস্তি লাগিছে নহয় সঁচাকৈ মুখেৰে কথা ক'ব পৰা নাই মানে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সঁচাকৈ বৰপুৰত এনেকুৱা এটা পিজ্জা প্ৰতিষ্ঠানৰ বহুতেই প্ৰয়োজন আছিলে আজিলৈ এৰিছোঁ গোটেইখিনি শেষ কৰোঁ আপোনালোকে আহি খাই কমেণ্ট কৰি জনাব আমাৰ ভিডিঅ'ত